ফকিৰা গ্ৰামত ডেভেলপমেণ্ট ব্লক যিটো আছে এই ডেভেলপমেণ্ট ব্লকটো এতিয়া আমাৰ ব্লক ৰিঅৰ্গেনাইজেশ্যন হৈ আছে, কিন্তু এইবাৰ মানে নতুন ব্লক বহুত নহ'ব, যে য'ত য'ত হেডকোৱাৰ্টাৰ আছে তাত হ'ব। গতিকে আজি এই সময়ত আমি দতমা ব্লকটোতো আছেই ওচৰতে, ফকিৰা গ্ৰামৰ ব্লকৰ যিটো প্ৰপ'জেল টোটাল 9টা নতুন ব্লকৰ আমাৰ প্ৰপ'জেল আছে। ৰুণিখাটাত আছে, ফকিৰা গ্ৰামত আছে, ইফালে মাগুৰমাৰীত আছে, বহুত জেগাত তেনেকৈ আছে। চ' সেই ব্লকবিলাক আমি অনাগত দিনত নিৰ্মাণ কৰাৰ কাৰণে অসম চৰকাৰৰ লগত কথা পাতি ইমপ্লিমেণ্ট কৰাৰ চেষ্টা কৰিম। স্যার, উপনিৰ্বাচন যেহেতু চলি আছে, চিডলি সমষ্টিত এবাৰ কেনেকৈ চলা নাই, চলিব। এতিয়া অহাকালি আমাৰ নমিনেশ্যন হ'ব আমাৰ কেণ্ডিডেট। চিডলি সমষ্টিত আমাৰ কাৰণে কঠিন নহয়, বহুত ভোটত আমাৰ প্ৰাৰ্থী বিজয় হ'ব, মিত্ৰজোঁটৰ প্ৰাৰ্থী। কাৰণ যোৱা 3টা বছৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কাম কৰিছে, আগৰ বহু বছৰত হোৱা কামৰ কোনো তুলনা নাই। BTC অঞ্চলত শান্তি সম্প্ৰীতি উন্নয়নবিলাক আৰম্ভ হোৱাৰ লগে লগে চব মানুহ উৎফুল্লিত হৈছে, সকলো জনগোষ্ঠী ইতিমধ্যে হিলদল ভাঙি ওলাই আহিছে। গতিকে আমাৰ 2টা সমষ্টি আছে, আমাৰ এটা হ'ল চিডলি সমষ্টি, ইয়াত UPPLৰ প্ৰাৰ্থী, কিন্তু আমি BJP AGP UPPL একেলগে কণ্টেষ্ট কৰিছোঁ। বঙাইগাঁও সমষ্টি, তাত প্ৰাৰ্থীটো AGPৰ, কিন্তু আমি BJP AGP আৰু UPPL একেলগে আমি কণ্টেষ্ট কৰিছোঁ। আৰু 2জন প্ৰাৰ্থীয়ে আমাৰ যিটো লোৱাৰ আসামত আছে, 2জন প্ৰাৰ্থীয়ে বিপুল ভোটত বিজয় হ'ব, বাকী 5টা প্ৰাৰ্থীয়ে আমাৰ বিজয় হ'ব। ফকিৰা গ্ৰামত ডেভেলপমেণ্ট ব্লক যিটো আছে এই ডেভেলপমেণ্ট ব্লকটো এতিয়া আমাৰ ব্লক ৰিঅৰ্গেনাইজেশ্যন হৈ আছে, কিন্তু এইবাৰ মানে নতুন ব্লক বহুত নহ'ব, যে য'ত য'ত হেডকোৱাৰ্টাৰ আছে তাত হ'ব। গতিকে আজি এই সময়ত আমি দতমা ব্লকটোতো আছেই ওচৰতে, ফকিৰা গ্ৰামৰ ব্লকৰ যিটো প্ৰপ'জেল টোটাল 9টা নতুন ব্লকৰ আমাৰ প্ৰপ'জেল আছে। ৰুণিখাটাত আছে, ফকিৰা গ্ৰামত আছে, ইফালে মাগুৰমাৰীত আছে, বহুত জেগাত তেনেকৈ আছে। চ' সেই ব্লকবিলাক আমি অনাগত দিনত নিৰ্মাণ কৰাৰ কাৰণে অসম চৰকাৰৰ লগত কথা পাতি ইমপ্লিমেণ্ট কৰাৰ চেষ্টা কৰিম। স্যার, উপনিৰ্বাচন যেহেতু চলি আছে, চিডলি সমষ্টিত এবাৰ কেনেকৈ চলা নাই, চলিব। এতিয়া অহাকালি আমাৰ নমিনেশ্যন হ'ব আমাৰ কেণ্ডিডেট। চিডলি সমষ্টিত আমাৰ কাৰণে কঠিন নহয়, বহুত ভোটত আমাৰ প্ৰাৰ্থী বিজয় হ'ব, মিত্ৰজোঁটৰ প্ৰাৰ্থী। কাৰণ যোৱা 3টা বছৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কাম কৰিছে, আগৰ বহু বছৰত হোৱা কামৰ কোনো তুলনা নাই। BTC অঞ্চলত শান্তি সম্প্ৰীতি উন্নয়নবিলাক আৰম্ভ হোৱাৰ লগে লগে চব মানুহ উৎফুল্লিত হৈছে, সকলো জনগোষ্ঠী ইতিমধ্যে হিলদল ভাঙি ওলাই আহিছে। গতিকে আমাৰ 2টা সমষ্টি আছে, আমাৰ এটা হ'ল চিডলি সমষ্টি, ইয়াত UPPLৰ প্ৰাৰ্থী, কিন্তু আমি BJP AGP UPPL একেলগে কণ্টেষ্ট কৰিছোঁ। বঙাইগাঁও সমষ্টি, তাত প্ৰাৰ্থীটো AGPৰ, কিন্তু আমি BJP AGP আৰু UPPL একেলগে আমি কণ্টেষ্ট কৰিছোঁ। আৰু 2জন প্ৰাৰ্থীয়ে আমাৰ যিটো লোৱাৰ আসামত আছে, 2জন প্ৰাৰ্থীয়ে বিপুল ভোটত বিজয় হ'ব, বাকী 5টা প্ৰাৰ্থীয়ে আমাৰ বিজয় হ'ব।